Hello friends, this is your host and host RJ Okul, the romantic jockey. So বন্ধুসকল, আজি আপোনালোকৰ বাবে এটা নতুন কাহিনী লৈ আহিছোঁ আৰু আজিৰ কাহিনীটোৱে আপোনালোকৰ হৃদয় চুই যাব আৰু কাহিনীটোৰ শেষত আপোনালোক নিস্তব্ধ হৈ পৰিব কাৰণ কাহিনীটো আপোনালোকৰ হৃদয়ত বহি যাব সঁচাই কৈছোঁ আৰু আজি আমাৰ কাহিনীটোত সংলাপত কণ্ঠদান কৰিছে প্ৰিয়ংকা বৰা আৰু কাব্যশ্ৰী ভূঞাই আৰু মইতো আছোঁৱেই RJ Okul আৰু আজিৰ কাহিনীটোৰ শব্দ সংমিশ্ৰণ আৰু সংলাপটো মই লিখিছোঁ হয় RJ Okul লিখিছে চ' বেছি আৰু পলম নকৰোঁ আজি আমাৰ কাহিনীটোলৈ আগবাঢ়ো বলক আৰু যদি আপোনালোকে আমাৰ আজিৰ কাহিনীটো ভাল পায় তেনেহ'লে লাইক কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব যিমান পাৰে শ্বেয়াৰ কৰিব হোৱাটছআপ ফেচবুক সকলোতে শ্বেয়াৰ কৰিব আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব RJ Okul অ'কে চ' বন্ধুসকল বলক আজিৰ কাহিনীলৈ আমি আগবাঢ়ো হেল্ল' মই আহিছোঁ দৰ্জা খোলা হাই হেপী এনিভাৰ্চাৰী আৰে কি হ'ল কিবা এটাতো কোৱা সেনেকৈ চুপচাপ আছা যে কিয় বেয়া পাইছা বেয়াটো পাবাই মই গম পাইছোঁ আজি ইফালে আমাৰ ৰিলেশ্যনশ্বিপৰ 4 years এনিভাৰ্চাৰী আৰু আজিয়ে মই তোমাক লগ কৰিব পৰা নাই সেইবাবে চোৱা দেৰিকৈ হ'লেও তোমাৰ ঘৰ ওলালোহি চৰি দেহা অলপ বিজি আছিলোঁ কামত প্লিজ মাফ কৰি দিয়া চৰি সেনেকৈ চুপচাপ নাথাকিবা না বেয়া লাগে প্লিজ দেহা প্লিজ বুজা না তুমি যদি নুবুজা কোনে বুজিব বাৰু কোৱাচোন আজি মই যি কাম কৰি আছোঁ সকলোতো আমাৰ কাৰণে কৰি আছোঁ আমাৰ ফিউচাৰৰ কাৰণে প্লিজ দেহা বুজা না এষাৰটো মৰমৰ মাত দিয়া আৰু খং নকৰিবা না প্লিজ চৰি দেহা চৰি তোমাক খঙো কৰিব নোৱাৰোঁ ইমান মৰমত বুজোৱা তুমি আই মিছ ইউ বাবু আই ৰিয়েলি মিছ ইউ তুমি আজি মোলৈ এটাও ফোন কৰা নাছিলা সেইবাবে মোৰ বহুত খং উঠিছিল জানা বাট আই লাভ ইউ ছ' মাছ বাবু দেহা আই লাভ ইউ টু আৰু ময়ো তোমাক বহুত মিছ কৰোঁ জানা কিন্তু কামৰ প্ৰেছাৰতে ফোন কৰিব পৰা নাছিলোঁ চৰি অ' দেহা চৰি কিন্তু মই তোমাৰ অবিহনে নোৱাৰোঁ অ' দেহা মই কাম কৰি থাকিলেও তোমাৰ কথাই মনলৈ আহি থাকে যে কি কৰি আছে তাই মোক নিশ্চয় মিছ কৰি আছে হ'বলা কাৰণ ময়ো তাইক মিছ কৰি আছোঁ যে মই তুমি মিছ নকৰিলেও তোমাক মিছ কৰিম আৰু মই যদি কেতিয়াবা নোহোৱা হৈ যাওঁ কি কৰিবা তেতিয়া এইবোৰ কথা নক'বা বাবু মই ভাল নাপাওঁ নকওঁ দিয়া দেহা কিন্তু এটা কথা মই যদি কেতিয়াবা হেৰায়ো যাওঁ তোমাৰ ওচৰলৈ তোমাক চাবলৈ শেষবাৰৰ বাবে হ'লেও আহিম কাৰণ মই তোমাক বহুত ভাল পাওঁ বহুত বাবু এনেকৈ নক'বা তোমাক কেতিয়াও হেৰুৱাব নোখোজো মই RJ Okul বাবু ৰ'বা হা ফোন এটা আহিছে বেডৰুমত ফোনটো আছে মোৰ ফোনটো ৰিচিভ কৰোঁগৈ হা অঁ পূবালী ক তই ক'ত আছ মই ঘৰতে আছোঁ আকৌ মা পাপাহঁত আছেনে নাই নহয় মই অকলে আছোঁ কিয় কি হ'লনো কথা এটা আছিল তোক কেনেকৈ কওঁ তাকে ভাবিছোঁ ক আকৌ তই খালি ধৈৰ্য ধৰিবি হা ধৈৰ্য ধৰিব লাগে মানে কি কথানো এনেকুৱা আৰে কচোন ভয় কিয় খুৱাইছ ঠিক আছে শুন ক আকৌ
মানে গকুলদাৰ এটা এক্সিডেণ্ট হ'ল এণ্ড হি ইজ ন' মোৰ। কি ফাল্টু কথা কৈছ হা? সি ইয়াতে আছে। ধেমালি কৰিছ ন? বাবু চোৱাচোন পূবালীয়ে কি কৈ আছে। বাবু 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 ক'ত গ'লা? বাবু 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 কিন্তু এটা কথা, মই যদি কেতিয়াবা হেৰায়ো যাম, তোমাৰ ওচৰলৈ তোমাক চাবলৈ শেষবাৰৰ বাবে হ'লেও আহিম, কাৰণ মই তোমাক বহুত ভাল পাওঁ, বহুত। হাৰজি গগৈ।